অলপ দেৰিকৈ হ'লেও মই অযোধ্যালৈ যোৱা ভিডিঅ'টো এডিট কৰিলোঁ ফাইনেলি। এয়া গোটেই ভিডিঅ'টো আৰু এয়া আমাৰ জুৰিয়াৰ পৰা আমাৰ যিখিনি গাঁৱৰ মানুহ আহিছিল, আমাৰ পৰিয়ালৰ মানুহ যিখিনি আহিছিল সকলোকে এয়া দেখাইছোঁ। ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমে আমাৰ বৰ্ডিং ষ্টেচন আছিল চাপৰমুখতে আমি ট্ৰেইনখনত উঠিছিলোঁ। ট্ৰেইনখনৰ নাম আছিল আস্থা স্পেচিয়েল এক্সপ্ৰেছ, যিখন অকল ৰাম মন্দিৰলৈ যোৱাৰ বাবেই। গোটেই ট্ৰেইনখনতে এক ভক্তিমূলক পৰিৱেশ, হৰিনাম, জয় শ্ৰীৰাম প্ৰায় আপোনালোকে শুনিয়েই থাকিব ট্ৰেইনখনত। তো গৈ সঁচাই ভাল লাগে, এটা আধ্যাত্মিক ভাৱ আহি যায় নিজেই। লগতে মাজে মাজে ট্ৰেইন ৰখাই যেতিয়া ষ্টেচনত এইদৰে আমাৰ যিসকল বাকী যাত্ৰীসকলো গৈছে চব নামি আহি এইদৰে মানে জয় শ্ৰীৰাম ধ্বনি আৰু মানে বহুত ভালকৈ ভজন কীৰ্তন এইবিলাক কৰে। তো বহুতেই ভাল লাগে সেইখিনি ম'মেণ্ট। আমি গৈ পায়েই দেখিছিলোঁ যে ষ্টেচনত এইদৰে আদৰিবৰ কাৰণেও বহুত ভাল ব্যৱস্থা ৰাখিছিল আমাক। গৈ পোৱাৰ লগে লগে এজন ব্যক্তিয়ে ফুল ছটিয়াই আছে, সকলো যাত্ৰীলৈ আদৰণি জনাইছে ধুনীয়াকৈ। লগতে মাইকত এনাউন্স কৰি আছে কোন কেনেকৈ ক'ত যাব লাগিব, ক'ত কেম্প আছে। আনকি বাছবোৰ যিবোৰ আছিল তাতো আপোনাৰ যিখন ট্ৰেইনত কাৰ্ড এখন দি দিয়ে, সেই কাৰ্ডখন দেখালে ফ্ৰীতে আপোনাক লৈ যায় সেই কেম্পলৈ, য'ত নেকি খোৱা বোৱাও সম্পূৰ্ণ ফ্ৰী। তো সঁচাকৈ ক'ব লাগিব এক সুন্দৰ মেনেজমেণ্ট ভাৰত চৰকাৰৰ, আৰু ইয়াৰ বাবে অশেষ ধন্যবাদ জনাম যে এইদৰে এটা সুবিধা লাভ কৰি যোৱাৰ সুযোগ পালোঁ ৰাম মন্দিৰলৈ। এয়া সঁচাই এক মানে ভাল লগা মুহূৰ্ত আৰু আৱেগিক কৰা মুহূৰ্ত। ইয়াৰ বাছবোৰো সম্পূৰ্ণ ইলেক্ট্ৰিক হয়। তো বাছবোৰত যাওঁতে যি সুন্দৰ দৃশ্য দেখিছিলোঁ সেয়া আপোনালোককো এয়া দেখুৱাবৰ চেষ্টা কৰিছোঁ। বাছৰ পৰা নামি আমি কেম্পত সোমাই এইদৰে এটা ধুনীয়া কেম্প পাইছিলোঁ, য'ত নেকি লেপ, কম্বল চব আগৰ পৰাই আছিল, ধুনীয়াকৈ থকাৰ ব্যৱস্থা আৰু সুন্দৰ ব্যৱস্থা ক'ব লাগিব। আমি যাওঁতে তেতিয়া ঠাণ্ডা আছিল অলপ, তো ইয়াত লেপ দিছে ধুনীয়াকৈ। আৰু বাকী ক'বলৈ গ'লে ব্যৱস্থাবোৰ খুব সুন্দৰ আছিল। মোবাইল চাৰ্জিঙৰ বাবেও এক্সট্ৰা ব্যৱস্থা আছিল। আমি এতিয়া যাবলৈ ওলাইছোঁ অযোধ্যালৈ। কেম্পত খাই পালোঁ প্ৰায় 5:30 সময় হৈছে। 6:30 আমাৰ বাছ আছে ইয়াৰ পৰা। মাতটো কালি জয় শ্ৰীৰাম চিঞৰি ভাগি গ'ল। এয়া আপোনাক পৰিৱেশটো দেখাই দিছোঁ। ভিতৰত মোবাইল ৰেকৰ্ডিং কৰিব নোৱাৰিলে বাবে ইয়াতে দৃশ্যবোৰ দেখাইছোঁ। এইটো আমাৰ কেম্প আছিল আৰু এয়া এক সূৰ্যোদয়ৰ দৃশ্য অযোধ্যাৰ। বাকী ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰিছোঁ মন্দিৰৰ পৰা ওলাই আমি ভোক লাগি আছিল, তো কিবা এটা খাবলৈ ওলাই গ'লোঁ। ইয়াত এটা কথা কৈ পঠাওঁ, আপোনালোক যদি অযোধ্যা যায় ইয়াত ছোলা ভটোৰা ট্ৰাই কৰিবই। আমাৰ ইয়াতকৈ বহুত দাম কম, তাত 30 টকা বা 20 টকাতে ধুনীয়া ছোলা ভটোৰা পায়। তো সেইটো ট্ৰাই কৰিব একদম নাপাহৰিব। ওচৰতে সৰজু নদীৰ পাৰত ধুনীয়া ধুনীয়া দোকান আছে, তো তাত খাব। ইয়াৰ পিছতে সৰয়ൂ নদীৰ ঘাটলৈও গ'লোঁ আমি। ধুনীয়া অযোধ্যা ঘাট লিখা আছে ইয়াত, তো ভাল লাগে বহুত। ইয়াত আৰতিও হয়। তো এইফালে যদি চাই আপোনালোকে খিচমিচ, কাজু এইবিলাকো বহুত কম দামত পাব। ইয়াৰ পিছতে আমি সৰয়ൂ নদীৰ পাৰতে আৰতি হয়, তো আৰতি চাবলৈও গ'লোঁ সন্ধিয়া টাইমত। ভালেই লাগিল তাত আৰতি চাই পেলাই। ইয়াৰ পিছতে যাত্ৰা আমাৰ শেষ হৈ ট্ৰেইনত আকৌ উঠিলোঁ। বহুতে ট্ৰেইনত কেনেকুৱা খানা দিয়ে সুধিছিল, তো ভেজ নৰ্মেল খানা দিয়ে। এয়া চাওক, চবকে দেখাইছোঁ কেনেকুৱা খানা ইয়াত। আহি থাকোঁতে আমাৰ ট্ৰেইনত থকা টিটি এজন আছিল, তেওঁ ভজন গায়। তো ইয়াৰ পিছত আহোঁতে আমি এইদৰে ভজন গাই গাই আহিলোঁ। খুবেই ভাল লাগিল, তেওঁলোকৰ লোকেল ভাষাত ভজন গাই আহিছে। ভিডিঅ'টো লেটকৈ বনোৱাৰ বাবে ইমান ভালকৈ বনাব নোৱাৰিলোঁ, তো নৰ্মেল যিখিনি ভিডিঅ' আছিল সেইখিনি দিয়ে এডিট কৰি বনালোঁ। আশা কৰোঁ ভাল পাইছে চাগে ভিডিঅ'টো চাই। যদি ভাল পাইছে লাইক কৰি ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।